ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰঘুপতি। ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ কৰিবলৈ। লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা, কিন্তু তাৰ পিছত জন্ম হ'ল হেজাৰ হেজাৰ ৰাৱণৰ। মোৰ সমষ্টিৰ মাটিডোখৰ যায় গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে। ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই আছো। ৰঘুপতি নালাগে, ৰঘুপতিক নালাগে। ৰঘু চৰি আপুনি ইয়াত কিয়? ইয়াত কিয়? আবে ঘৰত কাৰেণ্ট নাছিল, বৰ হৈ আছিলো, সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল। বৰ ভয় লাগে পাই। দিওঁতে